নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত লৈ আহিছো এক আশাব্যঞ্জক খবৰ অচিৰে 1 লাখ নিবনুৱা সংস্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সদৰি কৰে এই তথ্য 1 লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ মানে কি বুলি কয় তেওঁলোকৰ নিযুক্তিৰ কাৰণে কেবিনেটে এখন কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিত মই চেয়াৰপাৰ্চন হিচাপে মোক দিছিল আৰু আমাৰ 5জন তাত চিফ সেক্ৰেটাৰী আছে আৰু 4জন বিভাগৰ জ্যেষ্ঠ তেওঁলোকৰ মানে বিষয়াসকল আছে ইতিমধ্যে আমি সকলো বিভাগক আমাৰ ৰাজ্যখনত প্ৰায় 57টা বিভাগ আছে এই 57টা বিভাগত যিমান খালী পদ আছে সেই খালী পদত আমি তালিকাবিলাক আমাক দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু লগতে যদি কোনোবা এটা বিভাগত অতিৰিক্তভাৱে নতুন পদ সৃষ্টি কৰি পেলাই আমি নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি সেইবিলাকো তেখেতসকলক বিচাৰিছোঁ ইতিমধ্যে প্ৰায় 80,000 খালী পদ আমি প্ৰপ'জাল আমি পাইছোঁ আৰু বাকী 20,000 পাবলৈ বাকী আছে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ অতি সোনকালে যাতে এইখিনি আমাক যিমানখিনি 1 লাখৰ ভিতৰত গোটেইখিনিয়ে যাতে তেওঁলোকে আমাক তালিকাখন দিয়ে আৰু তাৰপিছত আমি কেনে পৰ্যায়ত এই লোকসকলক মানে নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে এখন মই সৰু চাব কমিটি কৰি দিছোঁ আমি প্ৰচিডিঅ'ৰবিলাক চাম গোটেই প্ৰক্ৰিয়াটো আমি চাই আছোঁ যে গোটেই প্ৰক্ৰিয়াটো আমি 1 লাখ নিযুক্তি কৰিব পৰা মানে প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ লগে লগে আমি বাকী নিযুক্তি প্ৰক্ৰিয়ালৈ আমি আগবাঢ়াম মধ্যপ্ৰাচ্যলৈ স্থানান্তৰ কৰা হ'ল T20 বিশ্বকাপ বালিৰ ধুমুহা নহয় এইবাৰ মৰুৰ বুকুত আহিব ৰাণৰ ধুমুহা ভাৰতৰ পৰিৱৰ্তে UAE আৰু ওমানত চলিব T20ৰ মহাৰণ 17 অক্টোবৰৰ পৰা 14 নৱেম্বৰলৈকে চলিব T20 বিশ্বকাপ কোভিডকালীন পৰিস্থিতিৰ বাবে এই বৃহৎ সিদ্ধান্ত ICCৰ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়া কথা অস্বীকাৰ অভিযুক্তৰ তেওঁ দিয়াৰ কথা কৈছিলে সেইটো তেওঁ ৰাজহুৱা কৰক পাব্লিক কৰক যদি তেওঁ তাত ভিডিঅ' কিবা আছে মানে ক্লিপ আছে অডিঅ' ক্লিপটো যদি আছে তেওঁ ৰাজহুৱা কৰক তেতিয়া ৰাইজক দেখা মই নিজে এৰেষ্ট হৈ যাম তেতিয়া মোক ক'বলৈ একো কথা নাথাকে আৰু ছেকেণ্ড থিং হ'ল তেওঁলোকক মই কি কথা পাতিছোঁ কিন্তু অডিঅ' ক্লিপ আছে আৰু এতিয়া অডিঅ' ক্লিপটো মই হেৰিও কৰিছোঁ ৰিলিজো কৰিছোঁ বেলেগ যায় আৰু সেইটোৱে কথা তেওঁ এজন জ্যেষ্ঠ ব্যক্তি আৰু তেওঁৰ লগত কোনো গুৰু বান্ধি নাই বা তেওঁৰ লগত কোনো ধৰণৰ পলিটিকেলিও তেওঁৰ লগত কোনো হেৰি নাই তেওঁৰ কাৰণে মই এখন এজাহাৰ দিছোঁ আজি মোৰ নিজৰ স্পষ্টীকৰণটো কৰিব লাগিব আৰু তেওঁ মিডিয়াত মোৰ ফোন নাম্বাৰটো দি এতিয়া গোটেই অসমৰ পৰা মোৰ গোটেই মানুহবিলাকে ফোন কৰি আছে এটা মোক ডিষ্টাৰ্বেঞ্চ দি আছে আৰু সেইটোৰ কাৰণে মই বিৰাটেই অশান্তি পাইছোঁ ফোনবিলাক কৰাৰ কাৰণে হয় ৰকিবুল হুছেইনৰ বিৰুদ্ধে এখন এজাহাৰ মই এতিয়া তেওঁক যেতিয়া মই এই কথাটো তেখেতে যদি মিডিয়াত যে ক'লে যে মই তেওঁক ভাবুকি দিছোঁ কিবা দিছোঁ তেওঁৰ কোনোবা গুণ্ডা বাহিনীয়ে মোক ভাবুকি দি আছে